তো গুড মৰ্ণিং সকলোকে। তো আপোনালোকক আনটি ব্লগলৈ স্বাগতম জনাইছোঁ। আমি আজি আহিছোঁ কলকাতাৰ ভিতৰত ডাঙৰ মন্দিৰটোলৈ, দক্ষিণেশ্বৰ টেম্পল মন্দিৰ, কালী মন্দিৰ হয় এইটো। তো এইটোৰ প্ৰথম এইটো চাই লওক, ফুটব্ৰিজ এইখন। তো এয়া এনেকৈ যাব লাগিব। তো আপোনালোকক গোটেইখিনি দেখাই থাকিম। তো প্ৰথমতে চাওক, এইটো ৰাস্তাটো চাই লওক, কিমান ডাঙৰ ৰাস্তা চাই লওক। এনে দুখন ট্ৰাক গুচি যাব আৰামত। এইখন ফুটব্ৰিজ হয়, কিমান ডাঙৰ চাই লওক। তো চলো আগলৈকে। Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever. এইবিলাক ফুটব্ৰিজৰ ওপৰত দোকান, এইবিলাক দোকান চাই লওক না, দোকান চাই লওক। একদম মানে দোকানবিলাকৰ মানুহবিলাক আগুৰি ধৰিছে, বস্তু ল'ব লাগে। এই দেখিছা নাই, চব আগুৰি ধৰে। ইয়াতে দোকানী মানুহবিলাকে পূৰা হাতত ধৰে, বস্তু ল'ব লাগে। চিষ্টেম বেলেগ চিষ্টেম, চবে একদম আগুৰি ধৰে। ইয়াৰ পৰা বস্তু লওক, বহুত দোকান, দূৰলৈকে দোকান, 1 কিলোমিটাৰমান যাব লাগিব। মন্দিৰ, ইয়াতে জোতাবিলাক থ'ব লাগিব, চেণ্ডেল একো নিব নোৱাৰে আপুনি মন্দিৰৰ ভিতৰত। মোবাইল, মানি বেগ, বেল, জোতা একো নিব নোৱাৰে। তো ভিতৰলৈ যাব চেষ্টা কৰিম, তো আপোনালোক ভিডিঅ'ত দেখাব নোৱাৰিম ভিতৰৰ দৃশ্য। তো বাহিৰৰ দৃশ্য চাই লওক না, এইটো মন্দিৰটো চাই লওক। মন্দিৰটোৰ কাষতে আপোনালোকে এইটো দেখা পাব, গংগা নদী আৰু এইখন ব্ৰিজ। আমি যাবলৈ চেষ্টা কৰোঁ ৰাস্তালৈকে, গংগা নদীৰ নাজাৰা চাওক, নাজাৰা কিমান ধুনীয়া চাই লওক। ব্ৰিজ, গংগা নদীৰ ওপৰেৰে ব্ৰিজখন বৈ গৈছে, চাই লওক। ওপৰলৈ গৈছে, বৈ যোৱা নাই, ওপৰলৈ গৈছে। আহা, কি ধুনীয়া নাজাৰা চাই লওক। মোৰ মোবাইলেৰে কেমেৰা শ্বুট হৈ আছে, তো কোনো গোপ্ৰ কেমেৰা শ্বুট কৰা নাই। মানুহবিলাক পইচা বিচাৰি আছে ইয়াতে, কিবা পালে কিবা পাইছে। হৈ গ'ল চোৱা, গোটেই চোৱা হৈ গ'ল। এতিয়া এটা বস্তু আমাক নেৰা হৈছে, গোটেই সেইটোৱে বৰষুণটো নেৰা হৈছে। তো আমি এতিয়া গোটেই কৰিবলৈ আহিলোঁ। আমাৰ চোৱা লোৱা হৈ গ'ল এতিয়া। তো আপোনালোকক দেখাব নোৱাৰিলোঁ, ভিতৰত কেমেৰা এলাউড নাছিলে। তো আমি এতিয়া ঘৰলৈ যাওঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ধন্যবাদ।